हेलो एवरीवन আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু এয়া চাওক মেহেন্দি লগাইছিলোঁ মানে যোৱাকালি আৰু এইফালেও লগাইছিলোঁ আৰু এইটো চাওক আঙঠি এটা বনাইছিলোঁ দেই দেখিছে এয়া কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু আপোনালোকে আজি মোৰ থাম্বনেইলখন চাই গম পাইছে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে। চ' ফ্ৰেণ্ডছ আপোনালোকে বহুতে কৈ আছিলে যে চুলিখিনি ফাটিছে সৰিছে কি লগালে ভাল হ'ব। আপোনালোকে কোনো টেনশ্যন নল'ব। এতিয়া এইটো ছিজনত বাৰু অকণমান চুলি সৰে আৰু আপোনালোকৰ যদি বহুত আগৰ পৰাই চুলি সৰি আছে তেতিয়াহ'লে আপোনালোকে শ্বেম্পুটো মানে চেঞ্জ কৰি চাবচোন। কিছুমান শ্বেম্পুৰ পৰা বহুত হেয়াৰ ফল হয়। আপোনালোকৰ যদি আগৰ পৰাই যদি চুলি সৰি আছে তেতিয়াহ'লে আপোনালোকে শ্বেম্পুটো মানে চেঞ্জ কৰি চাওক আৰু যিমান পাৰে আপোনালোকে চুলিত তেল লগাবলৈ চেষ্টা কৰক। আৰু এতিয়াতো ঠাণ্ডা দিন হয়, চুলিখিনি বহুত ড্ৰাই হৈ যায় আৰু ধূলি মাকতিৰ পৰা সঁচাকৈ চুলিখিনি বহুতেই ড্ৰাই হৈ যায়। সেইকাৰণে কৈছোঁ যিমান পাৰে লগাওক তেল। আৰু এটা আপোনালোকে মাজে মাজে জেতুকা পাত নহ'লে হেনা ইউজ কৰিব পাৰে। এতিয়াতো জেতুকা পাত নাপায়, মই বাৰু হেনাই ইউজ কৰোঁ মাজে মাজে। আজি 5-6 মাহ মানে হৈ গ'ল ইউজ নকৰা, আজি আকৌ কৰিম বুলি ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰি দিওঁ। আপোনালোকেও চাই থাকিব ভিডিঅ'টো আগলৈকে। আৰু আজিকালিতো জেতুকা পাত পাবলৈ বহুত দিগদাৰ হয়, সেইকাৰণে মই হেনাকে ইউজ কৰিম। আপোনালোকেও জেতুকা পাত নাপালে মানে হেনা ইউজ কৰিব পাৰে। আৰু হেনা লগাইও আপোনালোকে চুলিত এটা ধুনীয়া কালাৰ আনিব পাৰে। মই কেনেকৈ লগাওঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক আৰু যদি চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে মই দুপাকেট পুষ্প হেনা লৈছোঁ আৰু এটা বাউল লৈ লৈছোঁ। বাউলত মই এতিয়া হেনাখিনি উলিয়াই ল'ম আৰু আপোনালোকে যিকোনো হেনা ইউজ কৰিব পাৰে। এয়া চাওক এতিয়া মই হেনাখিনি উলিয়াই ল'লোঁ এটা বাউলত। আৰু হেনাখিনি চুলিত ধুনীয়াকৈ এটা কালাৰ ধৰিবৰ কাৰণে মই এইফালে লৈছোঁ ৰঙা চাহ পানী। আপোনালোকে চাহ পানীখিনি উলিয়াই ল'ব আৰু ঠাণ্ডা হ'বলৈ দিব। তাৰ পাছতে হেনাখিনিত লাহে লাহে দি দিব ঠাণ্ডা হৈ যোৱাৰ পাছতে। এতিয়া মই দি দিছোঁ দেখিছেনে। আৰু এতিয়া ধুনীয়াকৈ এইখিনি হেনাখিনি মিক্স কৰি ল'ম। এয়া চাওক এতিয়া আমি হেনাখিনি ধুনীয়াকৈ মিহলি কৰি ল'লোঁ। আৰু এতিয়া মই ইয়াত দিম এল'ভেৰা। এল'ভেৰা দিলে মানে চুলিখিনি বেছি স্মুথ চিল্কি চাইনি হয়, সেইকাৰণে মই এল'ভেৰা দুডোখৰ লৈ লৈছোঁ। ইয়াৰ পৰা এতিয়া মই জেলখিনি উলিয়াই লওঁ আৰু এইফালে দেখিছে হালধীয়া এইখিনি আপোনালোকে আঁতৰাই ল'ব। এয়া চাওক ফ্ৰেণ্ডছ মই এতিয়া জেলখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু এতিয়া মই জেলখিনি হেনাখিনি দি দিম। আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰিলোৱে, হেনাখিনি যেতিয়া আপোনালোকে মিহলি কৰি ল'ব তেতিয়া মানে আপোনালোকে 1 ঘণ্টা বা আধা ঘণ্টামানৰ কাৰণে আপোনালোকে ঢাকি ৰাখি থ'ব। তেতিয়া হেনা কালাৰটো বহুত ধুনীয়াকৈ ধৰিব। এয়া চাওক এতিয়া মই লাহে লাহে জেলখিনি দি দিছোঁ। আৰু আপোনালোকে বহুতে সুধি আছিলে যে কিনা এল'ভেৰা জেলটো ইউজ কৰিলে হ'বনে, মানে নেচাৰেল যোনটো মানে ঘৰত পায় সেইটো লগালে বেছি ভাল হয়। সেইকাৰণে আপোনালোকে যিমান পাৰে ঘৰত থকাটোৱে ইউজ কৰিব। কিনাটো আপোনালোকে মাজে মাজে ইউজ কৰিব পাৰে, বাট ঘৰুৱা যিটো হয় বেছি ভাল হয়। আৰু এতিয়া মই হেনাখিনি হাতেৰে ভালকৈ মিহলি কৰি লৈছোঁ। এয়া চাওক মিহি কৰি ল'ব আপোনালোকে, নহ'লে গোটা গোটা হৈ থাকিব যে, সেইকাৰণে এনেকৈ হাতেৰে মই মিহলি কৰি দিছোঁ। আৰু এয়া চাওক হাততো বহুত ধুনীয়া এটা কালাৰ উঠিছে দেখিছেনে আপোনালোকে। এতিয়া মই হেনাখিনি চুলিত ধুনীয়াকৈ লগাই লওঁ। আৰু এতিয়া মই এটা পলিথিন এখন হাতত পিন্ধি লৈছোঁ। আপোনালোকে গম পাইছে চাগে মই যিহেতু মেহেন্দি লগাইছিলোঁ হাতত, আৰু নহ'লেতো হেনা কালাৰটো লাগি গ'লে মেহেন্দি ডিজাইনখিনি লুকাই যাব, বেয়া হৈ যাব। সেইকাৰণে মই এখন হাতত পলিথিন লগাই লৈছোঁ আৰু এতিয়া মই হেনাখিনি লগাই লওঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক।
এয়া চাওক এতিয়া মোৰ লগাই কৰি হৈ গ'ল। এতিয়া মই 1 ঘণ্টা বা 1.5 ঘণ্টাৰ কাৰণে ৰাখি থ'ম, তাৰ পাছতে ধুই মেলি দিম। আৰু অলপ পাছতে আপোনালোকক ধুই মেলি দেখুৱাই আছোঁ কালাৰটো কেনেকৈ ধৰে। হেল্ল' এভৰিৱান, আপোনালোকে সকলোৱে দেখিলেনে কালাৰটো কিমান ধুনীয়াকৈ আহিছে। আপোনালোকেও এনেকৈ ট্ৰাই কৰক, সঁচাকৈ বহুত মানে ধুনীয়া কালাৰটো। আৰু ৰ'দত বেছিকৈ চাইনিং কৰিব, আপোনালোকেও লগাওক এনেকৈ যদি কালাৰ কৰিব বিচাৰে চুলিখিনি। তো এনেকৈ হেনাটো ঘৰতে লগাওক। আৰু ফ্ৰেণ্ডছ এইফালে চাওক চিঙৰা, এয়া মায়ে বজাৰৰ পৰা লৈ আহিছিলে। কেতিয়াবা চিঙৰাবিলাক এনেকৈ খাবলৈ মন নাযায়, সেইকাৰণে আজি ভাবিলোঁ বেলেগ এটা ষ্টাইলত খাম। চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ কেনেকৈনো মই আজি বনাই খাওঁ। ঠিক আছে, ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু এতিয়া দেখিছেনে আপোনালোকে, মই এতিয়া চিঙৰাখিনি ভাঙি লৈছোঁ। আপোনালোকে এনেকৈ সৰু সৰুকৈ ভাঙি ল'ব। এয়া চাওক এতিয়া মই পিঁয়াজ দি দিছোঁ, সৰু সৰুকৈ কাটি লৈছিলোঁ। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাবচোন, বিৰাটেই টেষ্টি লাগে মানে। আৰু এতিয়া দি দিছোঁ মই জলকীয়া। আৰু এতিয়া দিছোঁ সৰু সৰুকৈ কাটি লোৱা ধনিয়া পাত এনেকৈ দি দিব আপোনালোকে। ইয়াৰ পাছতে মই অকণমান নেমু ৰস দিম, আপোনালোকে তেতেলী পানী দিলেও হ'ব। এয়া চাওক আমাৰ চামোচা চাটটো ৰেডি হৈ গ'ল। আৰু ওপৰত মই অকণমান চাট মছলা আৰু লাল মিৰ্চ পাউডাৰটো অকণমান ওপৰত দি দিছোঁ। আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন, বিৰাটেই টেষ্টি লাগে। আৰু ফ্ৰেণ্ডছ, আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।